আজি সোমবাৰ শাওনৰ প্ৰথমটো সোমবাৰ শিৱ মন্দিৰলৈ যাব লাগিব মা ওলাইছে ময়ো ওলাই লওঁগৈ বোৱাৰী মই নাযাওঁগৈ তুমি ইয়াৰ লগতে যাবা অঁ মা মই ওলাইছোঁ ৰ'ব মোৰ এফালে বহুত ডাঙৰ কাম এটা ওলালে সেইকাৰণে মই যাব নোৱাৰোঁ হেল্ল' অঁ কৈছোঁ বহুত দিনৰ মই চাদৰ মেখেলা পিন্ধিছোঁ কেনেকুৱা লাগিছে এতিয়া ভাল হৈছে নাই এতিয়া বা তোমাক ধুনীয়া লাগিছে দেই সদায় চাদৰ মেখেলা পিন্ধি থাকিবাচোন বহুত ধুনীয়া লাগিছে তোমাক হ'ব ব'লা এতিয়া যাওঁ দেৰি হ'ব নহ'লে আৰু গাখীৰ আনিলে নাই গাখীৰ শিৱলিংগত গাখীৰ ঢালিব লাগিব নহয় আজি মায়ে চব যোগাৰ কৰি থৈ গৈছে আমি লৈ যাবহে লাগে ব'লা দেউতা ঘৰত থাকক দেই আমি আহিছোঁ যেনে তেনে আহি পালোহি আৰু মন্দিৰলৈ আহিলে এনেই ভাল লাগে নহয়নে ভাল লাগে মই প্ৰতিটো সোমবাৰে মন্দিৰলৈ আহোঁ এতিয়া তুমিও আহিব লাগিব আৰু মোৰ লগত আহিম আকৌ বন্ধুসকল আপোনালোকে মন্দিৰ গৈছেনে তলত কমেণ্ট কৰিব দেই আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মহাদেৱে সকলোকে ভাল ৰাখিলে হয় আৰু তাইকে কাম এটা কৰোঁ